हेलो फ्रेंड्स, स्वागतम जानाइছো एमआई डिजिटल सार्विसলৈ। আজি আমি ভিডিও বনাব গৈ আছো আপোনালোকে ভিলেজ সেন্সাস কোড কেনেকৈ ওলাব এটো কাৰণে। সো দেৰি নকৰি আহক আমি ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে ব্ৰাউজাৰ এটা খুলি লব, ইয়াতে সাৰ্চ কৰি দিব ভিলেজ সেন্সাস কোড লিখি। সার্চ হোৱাৰ পিছত ইয়াতে অলপখিনি স্ক্ৰল কৰিব, তলত চাব এইটো ওয়েবসাইট আছে vil.co.in। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাব অসমৰ যিমান কেইটা ডিস্ট্ৰিক্ট আছে গোটেইখন ডিস্ট্ৰিক্ট লিষ্ট ইয়াতে শো কৰিব। ইয়াৰ ভিতৰত আপোনাৰ যোনটো ডিস্ট্ৰিক্ট হয় সেইটো ডিস্ট্ৰিক্টত ক্লিক কৰিব। নেক্সট আহিব আপোনাৰ সাৰ্কেল, আপোনাৰ যোনটো সাৰ্কেল হ'ব ইয়াৰ পৰা সাৰ্কেলটো সিলেক্ট কৰি ক্লিক কৰি দিব। নেক্সট আপুনি চাব ইয়াতে আপোনাৰ যিমান কেইখন গাঁও আছে গোটেই কেইখন গাঁও ইয়াতে শো কৰিব। সো আপোনাৰ যোনটো গাঁও হয়, ধৰক আপোনাৰ যদি এইটো গাঁও হয় তাহলে আপোনাৰ সেন্সাস কোড এইটো। সো এইখিনি কপি কৰি ল'ব, নহলে লিখি ল'ব। সো এইখিনিয়ে আপোনাৰ ভিলেজ সেন্সাস কোড। আৰু ইয়াৰ পপুলেশন যদি লাগে পপুলেশন ইয়াৰ পৰা চাব পাৰে, কিমান পপুলেশন আছে, জিওগ্ৰাফিক্যাল এৰিয়া কিমানখিনি, ইয়াত গোটেইখিনি ডিটেইলছ দিয়া থাকে। সো আজিৰ ভিডিওটো ইমানখিনিয়ে। ধন্যবাদ বন্ধুসকল। আমি বনোৱা ভিডিঅ'বোৰ চাই আপুনি যদি উপকৃত হয় বা ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰত লাইক কমেন্ট কৰি আমাক উৎসাহ দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। MDS।